নমস্কাৰ, মই নীলাক্ষী আপোনালোকক আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ অমিতাৰ খাৰ। তাৰ কাৰণে অমিতা এটা ধুই ভালদৰে সৰু সৰু টুকুৰা কৰি লৈছোঁ। অমিতাৰ খাৰ সকলোৱে বনাব জানে, তথাপি মই বনালোঁ মোৰ দৰে এবাৰ। অমিতাখিনি ভিডিঅ'ত দেখুৱাৰ দৰে টুকুৰা টুকুৰ কৰি লৈছোঁ। আৰু ইয়াৰ লগতে লৈছোঁ দুখিলা তেজপাত, কাটি লোৱা অলপ পিঁয়াজ, থেতেলাই লোৱা আদা আৰু নহৰু, দুটা কেঁচা জলকীয়া। লগতে লৈছোঁ অলপমান কলখাৰ। আনফালে কেৰাহী গৰম হোৱাৰ লগে লগে তাতে দি দিলোঁ অলপমান মিঠাতেল আৰু লগতে দি দিছোঁ তেজপাত দুখিলা। তেজপাত দুখিলা অকণমান ভাজি লৈ তাতে দি লৈছোঁ মই কুটি লোৱা পিঁয়াজ আৰু কেঁচা জলকীয়া। লগতে দিলোঁ থেতেলাই লোৱা নহৰু। এইখিনি ভালদৰে অলপ সময় ৰঙচুৱা হোৱালৈকে ভাজি লৈ কুটি লোৱা অমিতাখিনি দিলোঁ আৰু অমিতাখিনি অলপ সময় ভালদৰে লৰাই কৰি তাতে দি দিলোঁ সোৱাদ অনুযায়ী নিমখ আৰু অকণমান হালধি। এতিয়া অমিতাৰ লগত গোটেইখিনি বস্তু ভালদৰে মিহলাই 10 মিনিটৰ কাৰণে ঢাকন মাৰি থৈ দিলোঁ। 10 মিনিটৰ পিছত ঢাকনখন খুলি ভালদৰে আকৌ এবাৰ চাই লৈ তাতে দি দিলোঁ মই এই সৰু হেতাখনৰে এহেতা খাৰ। খাৰৰ লগত অমিতাখিনি আকৌ ভালদৰে মিহলাই লৈ প্ৰয়োজন অনুসৰি পানী দি অলপ সময়ৰ কাৰণে ঢাকি থলোঁ। এতিয়া ঢাকনখন খুলি আকৌ এবাৰ চাই ল'লোঁ যাতে অমিতাখিনি গলি গৈছেনে নাই। অমিতাখিনি গলি যোৱাৰ লগে লগে খাৰখন সম্পূৰ্ণৰূপে হৈ গ'ল আৰু এই খাৰখন নমোৱাৰ আগে আগে ইয়াতে দি দিলোঁ মই কেইখিলামান মান ধনিয়াৰ পাত। এয়া মোৰ অমিতা খাৰ সম্পূৰ্ণৰূপে ৰেডি হৈ গ'ল। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিব।